কৃষ্ণ দুলৰি আৰাম শুনাস ভাষদ হৈয়ানি শবদ অহয় সাৱধান চিত কলেৰ পাপক সংসাৰ তাৰক কৃষ্ণৰ লীলা চৰিত্ৰ এ ৰাম মিলাব ভকতি মুকুতি ৰমতি সৰ্বনে কৃষ্ণৰ কথা শুনে অৱশ্য ইহে নমনৈশ্য জন্ম নকৰিও ব্যথা এ ৰাম নম নম কৃষ্ণ ইষ্ট দেৱহৰ ভূমিত নমায়া মাথ কৰহো মিনতি অগতিৰ গতি কৰা মোক প্ৰাণনাথ এ ৰাম তুমি হে পৰম গুৰু গোপীনাথ এবেশে জানিলো আমি তুমি প্ৰিয় আত্মা তথাপি নভজো কিনো মই অধোগামী হে ৰাম যতে শুনো হিয়াত নথাকে তথাপি হব কথা মই মোৰ মতি নভৈল ভকতি ইটো জন্ম ভৈলা বৃথা হে ৰাম হৃদয় পদ্ম মধ্যে আশা মাধৱ বান্ধৱ তবু নাদৰু যেন বিষ বিষ্ঠা বিষয়ৰ চেষ্টা তাকেহে আচৰি মৰো আৰামৰ মিততে জীয়া ভুঞ্জু গৰল আতৰল মই কুমতি নপাওঁ চেতন গৰুৰ কেতন তুমি বিনে নাই গতি হে ৰাম হে তো যুগুণ ঐহে মহাৰস তথাপি চিতে নুৰুচে আদেও কপন্থ মিছা মনোৰথ আজি মতে মনৰ গুছে ৰাম কাল গাহগিলে কৈ তুমিলে গৈলো পৰাই অধোগতি অগৰাকী পামুক অবিলম্বে হৌক তোমাৰ চৰণে ৰতি দেহ এৰি দান নবান সুহুয়ান তোমাৰ পশিখৰণে চাৰি আন কাম ডাকি বোলা ৰাম অসামাজিক যত জনে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।